নমস্কাৰ। আজি এটা বেলেগতকৈও বেলেগ ভিডিঅ' লৈ আহিছোঁ। এনেকুৱা ভিডিঅ' মই আগতে দিয়া নাই কেতিয়াও, আজি প্ৰথম দিছোঁ। এইখিনি মই যোগাৰ কৰিছোঁ মোৰ ছোৱালীৰ কাৰণে। তাই এতিয়া 8 মাহত সোমাইছে। এতিয়া মানে আমি কিবা খোৱা দেখিলে তাইও খাব বিচাৰে ইটো সিটো, আৰু আমি দিয়া খোৱা বস্তুটো তাইক দিব নোৱাৰোঁ। সেইকাৰণে মই তাইৰ কাৰণে এটা বেলেগ বস্তু তৈয়াৰ কৰি উলিয়াবলৈ লৈছোঁ আজি। তাকে ভাবিলোঁ ভিডিঅ'টো আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। আশা কৰিছোঁ সকলোৱে ভিডিঅ'টো চাই ভাল পাব। আৰু যদি মই ইয়াত কিবা বস্তু সৰু ল'ৰা ছোৱালীয়ে খাব নোৱাৰা বস্তু দিছোঁ, তেনেহ'লে মোক আপোনালোকে কমেণ্টত ধুনীয়াকৈ কৈ দিব, বুজাই দিব যে এইটো বস্তু দিলে বেয়া হ'ব, নিদিব বুলি সেনেকৈ বুজাই দিব। মই যিহেতু নতুন হয় আৰু নতুন কাৰণে অকণমান অসুবিধা হয় এনেকৈ খোৱা বস্তু যোগাৰ কৰি দিবলৈ। তথাপিও মই ভাবিলোঁ এইকেইটাই চাগে একো অপকাৰ নকৰে, সেয়েহে মই এইকেইটা বস্তুকে বাছি লৈছোঁ। আৰু এতিয়া মই ধুনীয়াকৈ সকলোবিলাক ধুই পিনি এতিয়া ৰ'দত উলিয়াই দিছোঁ অকণমান সময়। ৰ'দত শুকোৱাৰ পাছতে মই মাখানাখিনিও মই ধুইয়ে দিলোঁ। সেইখিনি আচলতে কোমলি যায় ধুলে মানে, তথাপিও উপায় নাই, সৰু ল'ৰা ছোৱালী খোৱাবৰ কাৰণে ধুই ল'বই লাগিব। আৰু এতিয়া মই ভিতৰলৈ আনি এতিয়া ধুনীয়াকৈ ভাজি লৈছোঁ অকণমান। আৰু ভাজিছোঁ মানে মই তেল দিয়া নাই দেই, টাৱাখন গৰম কৰি পিনি এনেই অকণমান লৰচৰাই দিছোঁ পানীৰ ভাৱটো যাবৰ কাৰণে। আৰু আনফালে মই এখন কেৰাহীতে বাদামখিনি, ড্ৰাই ফ্ৰুটছখিনি মানে ভাজি লৈছোঁ। এয়া ধুনীয়াকৈ অকণমান ভজা হৈ গৈছে। আৰু মই লাহেকৈ এতিয়া সকলোবিলাক মিক্সিতে গুড়ি কৰি ল'ম, তাৰ পাছতে খোৱাবৰ কাৰণে যোগাৰ কৰিম। নাজানো কেনেকুৱা হয়, প্ৰথম বনাইছোঁ এইবাৰ। মাখানাখিনিও মই এনেকৈ ধুনীয়াকৈ ভাজি ল'লোঁ। এতিয়া মই মিক্সিত গুড়ি কৰিম। এয়া মিক্সিত মই সেইখিনি আগৰখিনি গুড়ি কৰি ল'লোঁ। এতিয়া মই ড্ৰাই ফ্ৰুটছখিনি গুড়ি কৰি দি দিছোঁ, আৰু লগতে মাখানাখিনিও মই গুড়ি কৰি একেলগে দি দিলোঁ। এতিয়া অকণমান মই বনাবৰ কাৰণে লৈছোঁ। কেনেকুৱা হয়, প্ৰথম বনাইছোঁ নাজানো আৰু দেই। এয়া দেখিবলৈ চুজিৰ নিচিনা হৈছে, আৰু বাকীখিনি মই এনেকৈ বৈয়ামতে ভৰাই ৰাখিছোঁ। এইখিনি বাৰু মই ধুনীয়াকৈ ভাজি পিনি এনেকৈ বৈয়ামত ভৰাই ৰাখিছোঁ, নহ'লে বেয়া হৈ যাব বুলি ভাবিলোঁ, সেইকাৰণে ভাজি দিলোঁ। তাৰ পাছতে তাইৰ কাৰণে বনাইছিলোঁ যে, সেয়া বনাই হোৱাত মই অকণমান খাই চাবলৈ লৈছোঁ। খাই চালোঁ বাৰু, খাবলৈ কিন্তু বিৰাট ধুনীয়া হৈছে। যিহেতু ইয়াত ড্ৰাই ফ্ৰুটছ দিয়া হৈছে আৰু দালি দিয়া আছে, লগতে চাউলো আছিলে, সেইকাৰণে খাবলৈ এটা বেলেগ সোৱাদ হৈছে। এনেকৈ বাৰু মই আগতে কেতিয়াও খোৱা নাই দেই, আজি প্ৰথম খাই চাইছোঁ। মানে ময়ো ড্ৰাই ফ্ৰুটছ খাই বেয়া পাওঁ, সেইকাৰণে ভাবিছোঁ ময়ো এই লগতে এনেকৈয়ে খাম নেকি। মানে খাবলৈ ভাল লাগিছে। ইয়াত যদি মই গাখীৰো মিলাই লওঁ, গাখীৰ দিলে আৰু এটা ধুনীয়া সোৱাদ হ'ব। মই এতিয়া একোৱেই দিয়া নাই, ইয়াত ঘি দিয়া নাই, গাখীৰ দিয়া নাই, এনেকৈ চিম্পুলকৈ বনাইছোঁ। তাই যেতিয়া এবছৰ সম্পূৰ্ণ হৈ যাব, তেতিয়াহে মই বেলেগ বেলেগ বস্তু দি বনাম বাৰু। আজিলৈ এতিয়া এইখিনি এনেকৈয়ে বনাই দিলোঁ, আৰু এতিয়া মই খুৱামগৈ, কেনেকুৱা পায় তাইক আপোনালোককো দেখাম বাৰু। এয়া খুৱাবলৈ লৈছোঁ, দেখিছে নহয়, হাঁহিছে, ফূৰ্তি পাইছে। মানে সদায় একেটা বস্তু হোৱাত সিহঁতৰো মুখত ভাল নালাগে, সেইকাৰণে আজি অকণমান বেলেগ পাইছে যে ভাল পাইছে। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। বাই।